বন্ধুসকল নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। ইয়াতে একদম মস্তি পৰিৱেশ, ধুনীয়া হাৱা দি আছে। চ' ইয়াতে ধুনীয়া এটা ঘৰো আছে। ঘৰটো আপোনালোকক দেখাবলৈ মই যত্ন কৰিছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। নমস্কাৰ কেৰাণ, কি ক'ব? কি লগাই আছে এইটো? নাঙল দিলা দিলা বুলি কয় আৰু এইটো মিচিঙত কি বুলি কয়? দিলাটো দিলাই কয় আৰু ন আমি হেৰি নাই অকণমান মিচিব বেলেগ নাম নাই। ৰান্দা, এইটো ৰান্দাই বুলি কয় ন, এইটো ৰান্দা। ইয়াৰ পৰা মানুহটো ধুনীয়াকৈ কাম কৰে। মানুহটো বহুত কৰ্মী হয় নহয়? কষ্ট কৰিছে দেই অলপ। এইটো কি এইবাৰ ধান ৰুবৰ কাৰণে এইটো কিবা কৰিবি নি? শালি ধানৰ কাৰণে নাঙলটো ফিটিং কৰিবি নি? হ'লেও মানে সেউজীয়া শাক পাচলি উৎপাদনৰ ক্ষেত্ৰত হ'লেও বা অন্যান্য দিশত হ'লেও প্ৰয়োজন হয় নাঙল দিলাটো, হয় নহয়? সেইকাৰণে বনাইছে আৰু অকল আপোনালোকক দেখাম ই কেনেকুৱা ষ্টাইলত থাকে। চাহ কি ধুনীয়া পৰিৱেশ, আপোনালোকে চালে চকুৰোৱা হ'ব। এনেই তলেদি নামি যাবলৈ এয়া জকলাত দিয়া হৈছে। সম্পূৰ্ণ কেৰিকৰেৰে বনোৱা নিৰ্মিত অতি সুন্দৰ পৰিৱেশ আৰু অতি সুন্দৰ বাতাবৰণ ইয়াতে আপোনালোকে দেখিবলৈ পোৱা যাব। আপোনালোকে কেতিয়াবা ধেমাজি আহিলে কাইটং বুলি কয় এটা গাঁও আছে, তালৈ আপোনালোকে ভিজিট কৰিবলৈ আহিব আৰু নাপাহৰিব। ভিতৰৰ দৃশ্যাংক ইয়াতে ধুনীয়াকৈ শাক পাচলি বনাই খায় আৰু কি সুন্দৰ দৃশ্য। ইয়াৰ পৰা তাত এনেকুৱা দেখাবলৈ পোৱা যায়। বেক পালেও বহুত মনোমোহা দৃশ্য আপোনালোকে দেখিবলৈ পাব। অসমৰ এয়া প্ৰকৃত জীৱিত ছবি কেঁচা বাঁহ আপোনালোকক দেখাবলৈ মই চেষ্টা কৰিছোঁ। সেইটো কি ধুনীয়া তলেদি নামি যায় আৰু বুজিছে নাই? মই অলপ নামি দেখাইছোঁ আপোনালোকক দেই। আইঅ কলি যা, মোৰ বহিটো ক'ত গ'ল? এইটো ওলাইছে, গৈ আছে। মোবাইলটো নপৰিলেই হৈছে আৰু দেই। কি ধুনীয়া দৃশ্য। তলত এনেকৈ বন্ধা আছে কঁঠাল গুটি, পকা কঁঠাল। এইটো চাংঘৰ দেই, কি ধুনীয়া পৰিৱেশ বা। ইয়াতে মানুহবিলাকে কিছুমান দুপৰীয়া টাইমত জিৰণি লয় আৰু সৰু ল'ৰা ছোৱালীবিলাক ইয়াতে পঢ়া শুনা কৰে। ধুনীয়া পৰিৱেশত শিক্ষা গ্ৰহণ কৰি আছে। আমাৰ গাঁৱৰ মানুহবিলাকৰ পৰিৱেশ এনেকুৱা অতি সুন্দৰ। ৱাহ, বাঁহৰ গিলাচ কি ধুনীয়া। চাওক চাইমদ চাকা দেই। এইটো ৰাইচ বিয়াৰ, ব্লেক ৰাইচ বিয়াৰ। দালি অকণমান আছে। এইটো টিনপাতেৰে নিৰ্মিত, আগৰটো আছিলে খেৰেৰে। খেৰেৰে এইটো নিৰ্মিত। হাঁহো আপোনালোকে দেখিবলৈ পাব। যথেষ্ট কিনি হাঁহ আছে। মই আজি আমাৰ গাঁৱৰ এটা ফিচাৰীত আছোঁ। ফিচাৰীটো কি মজাকৈ বনাইছে, ইমান সুন্দৰ তাৰ দৃশ্যাংক মই আপোনালোকক দেখাবলৈ প্ৰয়াস কৰিম। ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ আগলৈ চাই থাকে। বন্ধুসকল ইমান আতুমটোকাৰে কোৱা যায় যে সঁচাকৈ বহুত সুন্দৰ পৰিৱেশ। আৰু আমি এনেকুৱা কৰি থাকোঁতে আমাক খাবৰ কাৰণে কিবা এটা আনি আপংটো কেনেকৈ মিঠা আনি তিতা একেবাৰে মিঠা বিয়েৰ নিচিনা নেকি? একদম বিয়েৰতকৈ পুৰা কিবা কাঁহৰ এইটো নতবাদ হৈ গৈছে, কিন্তু ভাতটো খাব পাৰি আৰু এইটো ৰাইচ বিয়েৰ, এইটো ৰাইচ বিয়েৰ হয় দেই। কিবা পৰ আপং চাইমদ ইয়াৰ পৰা দেখি পোৱা নাই, অলপ পিছত দেখাই আছোঁ। ৰাইচ বিয়েৰটো ডিভাইডেড কৰা হৈছে, ভাগ কৰিছে দুভাগে। মোক মানে কাঁহৰ বাতিত দিব মানে দেই এই বস্তুটো। আপোনালোকে চাওক কি বস্তু। আপোনালোকে এবাৰ যদি ইয়াত টেষ্টি গৰম দিনত লৈ চালে আপোনালোকে বাৰে বাৰে আমাৰ গাঁৱলৈ, মিচিং গাঁৱলৈ মনত পৰিব। যিসকল ব্যক্তিয়ে মিচিং মানুহৰ আশে পাশে ঘূৰি পাইছে সিহঁতি চাইমদৰ মূল্যটো বুজি পায় আৰু দেই। বন্ধুসকল মোৰ আজিৰ দৃশ্যাংকটো ইমানেই আছিল। এনেধৰণৰ বিভিন্ন গাঁৱৰ পৰিৱেশৰ দৃশ্য মোৰ দেখিবলৈ মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দি মোক ছাপোৰ্ট কৰি আগলৈ